বিসমিল্লাহির রহমানির রহিম আলহামদুলিল্লাহ কাফা ওয়া সালামুন আলা ইবাদিহিল্লাযিনা ইসতাফা আম্মা বাদ। বন্ধুসকল, মই আজি আলোচনা কৰিম আজি জন্তু জবেহৰ সময়ত কিছু গুৰুত্বপূৰ্ণ কথা আৰু এই কথাসমূহ আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে যিকোনো জন্তু জবাহ কৰে, সেই জবাহ কৰাৰ সময়ত এই বস্তুসমূহ এই কথাসমূহ মনত ৰখা দৰকাৰ। গতিকে এইটো জৰুৰী বস্তু হয়, যাৰ ফলতে আমি এই কথাবোৰ আলোচনা কৰাৰ কাৰণে ইচ্ছা কৰিছোঁ। লগতে আপোনালোকক অনুৰোধ কৰিম, যিসকলে আমাৰ এই চেনেলত নতুন আহিছে তেনেহ'লে আপোনালোকে দয়া কৰি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু বেল আইকনটো আপোনালোকে ক্লিক কৰি ৰাখিব। আমি নতুন নতুন ভিডিঅ' দিয়াৰ লগতেই আপুনি সকলোতকৈ আগত চোৱাৰ বাবে আপুনি বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ। জবেহৰ সময়ত কিছু গুৰুত্বপূৰ্ণ কথা, এই কথাসমূহৰ মাজত যেনে আমি ১ নম্বৰ কথা ধৰি ল'লোঁ, জন্তু জবেহ কৰাৰ আগতে ঘাঁহ খুৱাব, পানী পান কৰাব, বোকা অৱস্থাত ৰখাটো মক্ৰুহ হয়। ভালকৈ এই জন্তুটোক চফা কৰিব লাগে, ভালকৈ একদম ধুনীয়াকৈ এই জন্তুটোক স্পষ্টভাৱে তেওঁৰ গাত যদি কোনোবা বস্তু লাগি আছে, বিয়া দেখাত ভাল কৰি একদম তুলিব লাগে, এইটো কৰাটো ভাল। ২য় নম্বৰ কথাটো হ'ল মাজবাহ, য'ত জন্তু জবেহ কৰা হয়, লৈ যোৱাৰ সময়ত জন্তুটোক টানি চুচুৰি লৈ যোৱা মক্ৰুহ। ৩য় নম্বৰ কথাটো হৈছে সহজতে জন্তু পেলাব লাগে। এতিয়া আমি জবাহ কৰা যিটো জন্তুটোক আমি পেলাওঁ মাটিত, তেতিয়া আমি একদম সহজ, এনেকৈ কষ্ট দি নহয়, একদম সহজতে জন্তুটো মাটিত পেলাব লাগে। অযথা হাৰাশাস্তি কৰা মক্ৰুহ, কিন্তু জন্তুটোক অযথা হাৰাশাস্তি কৰাটো মক্ৰুহ হয়। ৪ নম্বৰ কথাটো হ'ল জন্তুটো পেলোৱাৰ পাছত কিবলাৰ ফালে, বাওঁফালে খুৱাব লাগে, যাতে সহজতে প্ৰাণ যায়। ইয়াৰ বিপৰীত কৰা মক্ৰুহ। জন্তুটো খোৱালোঁ, তেওঁ কিবলামুখী মুখ কৰাটো আৰু বাওঁফালে খোৱাটো, জন্তুটোত বাওঁফালে খোৱাটো তেওঁ যেন সহজতে তেওঁৰ দমটো যায়, ইয়াক কষ্ট দিয়া নহয়, তেওঁ যেন শেষত কষ্ট নাপায়, সেইকাৰণে তেওঁক একদম আচানিতে, একদম সহজতে তেওঁ জন্তুটোৰ প্ৰাণ যোৱাত যেন সহজ হয়, কষ্ট নহয়, সেইটো কথা খেয়াল ৰখা দৰকাৰ। ৫ নম্বৰ কথাটো হ'ল ৪ ভৰিৰ ৩টা বান্ধিব লাগে। এটা জন্তুৰ ৪টা ভৰি আছে, এই ৪টা ভৰিৰ ৩টা ভৰি আপুনি একেলগ কৰি বান্ধিব লাগে। ৬ নম্বৰ চুৰি ধাৰদাৰ হ'ব লাগে। ভুতুৰা চুৰিৰে জবেহ কৰা মক্ৰুহ। জন্তুটো কষ্ট পাব, একদম চোকা যে গমেই নাপায় কাটি যায়, তেনে অৱস্থাত জন্তুটো কষ্ট কম হয়, কষ্ট নহয় আৰু অতি শীঘ্ৰেই যি বীজাণু ব্লাড হৈ থাকে, সেই ব্লাডখিনি অতি জলদিকৈ ওলাই যায়। সেইকাৰণে চুৰিটো ধাৰ হ'ব লাগে, ভুতুৰা চুৰিৰে জবেহ কৰাটো মক্ৰুহ হয়। ৭ নম্বৰ কথাটো হ'ল চুৰি ধাৰ কৰিবলগীয়া হ'লে জন্তুৰ সন্মুখত ধাৰ নকৰিব, কিয়নো সন্মুখত ধাৰ কৰা মক্ৰুহ। এই জন্তুটোৱে দেখা পাব, দেখা পাই তোৰ মনত এটা ভয় আহিব, সেইকাৰণে জন্তুটোৰ প্ৰতি খেয়াল ৰখা জীৱিতসকলৰ প্ৰতি দৰকাৰ। গতিকে তেওঁক যেন এনেকুৱা কষ্ট অনুভৱ নহয়, ইয়াৰ কাৰণে এইটো সন্মুখত ধাৰ নকৰিব, যদি কৰে তেনেহ'লে মক্ৰুহ হ'ব। ৮ নম্বৰ জন্তু পেলোৱাৰ আগতেই চুৰি ধাৰ কৰিব, পেলোৱাৰ পিছত ধাৰ দিয়া মক্ৰুহ। এতিয়া আপুনি কওক, এই জন্তুটো যদি ইয়াত পেলাই ৰাখোঁ, পেলাই পাছত যদি আমি ধাৰ দিওঁ, কিমান সময় যাব, এই জন্তুটো কষ্ট পাব। গতিকে এই জন্তুটোক আপুনি পেলোৱাৰ আগতেই এইটো ধাৰ দিব লাগিব, আপুনি ভালকৈ ধাৰ দিব লাগিব, যেনে তেনে ভুতুৰা হ'লে নহ'ব, একদম ভালকৈ তেজ কৰি ধাৰ দিব লাগিব। ৯ নম্বৰ কথাটো হ'ল এটা জন্তু আন এটা জন্তুৰ সন্মুখত জবেহ কৰা মক্ৰুহ। খুব বেছি জোৰ লগাই জবেহ কৰা মক্ৰুহ, ইয়াৰ দ্বাৰা জন্তুৰ বেছি কষ্ট অনুভৱ হয়। ১১ নম্বৰ কথাটো হ'ল জবেহৰ পিছত জন্তু ঠাণ্ডা নোহোৱালৈকে মূৰ বেলেগ কৰা নাইবা ছাল গুচোৱা
ইত্যাদি মক্ৰু সেইবাবে যেতিয়া জন্তু ভালদৰে ঠাণ্ডা হ'ব তাৰ পিছত চামৰা গুচাব লাগে এইসমূহ কথা আমি অতিকৈ গুৰুত্বপূৰ্ণ আৰু এইসমূহ কথা আমি জানি থোৱা ভাল সেইকাৰণে মই আপোনালোক অনুৰোধ কৰিছোঁ আৰু কিছুমান মাছলা আছে মই আগত এই বিষয়ত আলোচনা কৰিম আজিলৈকে এই ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিলোঁ ধন্যবাদ